নমস্কাৰ, মই ভাগ্যশ্ৰী। মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া ভণ্টি আৰু ইফালে চেমচন দা, আজি আমাৰ সাৰথি। আমি তিনিওটা গৈ আছোঁ নগাঁৱলৈ বুলি, কাম এটা আছে। ব'লক আমি একেলগে যাওঁ। সেয়া এতিয়া আমি পাই গ'লোঁ কপিলী ব্ৰিজ। এখন নতুন, আমি যোনখন দি গৈ আছোঁ। বাকী সেইখন দেখিছে নহয়, সেইখন পুৰণি হয়। তাতেই উজনিৰ দুজনী গাভৰু, ককা দেউতা, নাতি আৰু হাতী ফিল্মসমূহৰ শ্বুটিং কৰা গৈছিল। চাইছে যদি আপোনালোকে দেখিছেই নিশ্চয়। এতিয়া আমি ৰাইট ছাইডে গৈ আছোঁ বাৰটাত। বা ইয়াতে থাকে যিহেতু, তাইকো লগত লৈ যাম। তাইক এনেই লগত লৈ গৈছোঁ আজি, যিহেতু তাইৰ স্কুল অফ আছিল। চ' ভণ্টি গ'ল, আমি তাইক ইয়াত লৈ আহিছেগৈ। এতিয়া আমি ইয়াত গৈ আছোঁ আৰু ইহঁত দুজনে পিছত বহি বহুত কথা পাতি আহি আছে। ইফালে মই ভিডিঅ'ত ব্যস্ত। বাৰু আহক, কিয় গৈছোঁ এতিয়া আপোনালোকে গম পাব, আমি গৈ পামেই। আৰু এয়া একচুৱেলি আমি আহিছোঁ বিয়াৰ বাবে কাপোৰ চিলাব দিব আমি পিঠনীয়া। ভণ্টিয়ে জোখ দি আছে, মই পূৰা হিচাপ নিকাচ কৰি আছোঁ দাদাজনৰ লগত। পিছত ময়ো নিজৰ জোখ দিলোঁ কাপোৰ চিলাবৰ বাবে। বাকী চাওঁ, বিয়াদিনাখন পিন্ধিলে দেখিব কি চিলাই আনিলোগৈ। বাকী এয়া মামোন, ভণ্টি বৰদেউতাৰ ছোৱালী, তাইকো লগ পালোঁ নগাঁৱতে, যিহেতু তাই থাকে। ইফালে আমাৰ কইনা, কইনাও আহিছে। আমি নগাঁও অহা দেখি লগ কৰিব। ইহঁত দুজনী মানে নগাঁৱতে থাকে। আমি গোটেইকেইজনী মিলি অলপ কথা পাতি, বাকী দেৰিয়ে হৈ গ'ল, ৰাতি হৈ গ'ল। আমি যিহেতু ইভিনিংহে গৈছিলোঁ, আমি উভতিলোঁ। যিহেতু তাত একো খোৱা নগ'ল, যে উভতি আহোঁতে আমি হাইৱে কাষৰ ধাবা এখনত সোমালোঁ ম'ম' খাম বুলি। এয়া আমাৰ ম'ম' আহি পাই গ'ল, খালোঁ, ভালেই লাগিল খাই। বাকীটো আজি দেৰি হৈ গ'ল, ঘৰো পালোহি এতিয়া। ঠিক আছে, আজিলৈ তেনেহ'লে আহোঁ। আকৌ নেক্সট মিনি ব্লগত লগ পোৱাৰ আশাৰে।